কাৰ্বি আংলঙত মই ক'বলৈ বিচাৰোঁ বিশেষকৈ যে আহা বিধানসভা নিৰ্বাচন ফাইনেল নহয়। কাৰ্বি আংলং জিলাৰ ভিতৰত ৱেষ্ট কাৰ্বি আংলং যোগ কৰি আহা বিধানসভা নিৰ্বাচন ফাইনেল নহয়। তাৰ পিছত যে কাউন্সিলৰ নিৰ্বাচন হ'ব এয়া হ'ল আমাৰ বাবে ফাইনেল, এয়া হ'ল আমাৰ বাবে টাৰ্গেট। আৰু আহা বিধানসভা নিৰ্বাচন মাত্ৰ ছেমি ফাইনেল। আহা কাউন্সিল নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্ব কাউন্সিল গঠন কৰাৰ বাবে মই কথা কৈছোঁ। মই কৈছোঁ যে আপুনি নিজৰ প্ৰশ্নটো সুধিলে, মই কৈছোঁ যে BTR লৈ মাত্ৰ 2 মাহ আছে। তো ভূপেন বৰা ডাঙৰীয়া যিদৰে আমাক দলটো আগুৱাই লৈ গৈছে, AICC যিদৰে আগুৱাই লৈ গৈছে, এই 2 মাহৰ ভিতৰত আমি তেনেদৰে আগবাঢ়ি যাম। বিধানসভালৈকেতো সময় আছে আৰু আমাৰ কমিটি নতুন, আমি নিজৰ এটাটো আণ্ডাৰষ্টেণ্ডিং, নিজৰ এছেছমেণ্ট হ'ব লাগিব। কথা পাতিবলৈ হ'লে মই যেতিয়া নিজৰে ঘৰৰ ভিতৰত মোৰ ৰুম কিমান আছে, মই কোনটো ৰুম দিম, ৰুমটো দিবলৈ ভাল ৰুমটো ভাল হ'ব লাগিব না, তাত AC-টো চলিব লাগিব, তাৰ ইনডোৰ চেণ্টটো ভাল হ'ব লাগিব, সেইটোৱে ৰুম মই দিম। মইতো নিজৰ আমাৰ ঘৰটো ডাঙৰ, অলপ ৰুমটো চাব লাগিব ক'ত কি কেনেকুৱা ৰুম, যি ৰুমত আমি বেলেগক দিব পাৰোঁ। সেইখিনি কৰাৰ পিছতে আমি বেলেগক ক'ব পাৰিম কি আহা আমি আমাৰ এইটো ঘৰলৈ আহা, এইটো ৰুমটো তোমালোকে লোৱা, সেই ৰুমটোলৈ আমি লৈ যাম, হয়নে নহয়? ময়ো স্পেচিফিকলি কৈছোঁ যে কেমেৰাৰ সন্মুখত আলোচনা নহয় আৰু দলৰ স্থিতি আমি সবল নকৰাকৈ আমি ভাল মিত্ৰ কেনেকৈ হ'ব পাৰিম? নিজৰ আমি গাড়ীটো আমি ঠিক নকৰিলে আমি বেলেগ পেছেঞ্জাৰক আমি কেনেকৈ বহাব পাৰিম? নিজৰ গাড়ীটো ঠিক কৰিব লাগিব। অলপ আমি ৰিপেয়াৰ কাম কৰি আছোঁ। আজি যদি তেওঁলোকে ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰে, মোৰ মতে ইণ্ডাষ্ট্ৰী এনেকুৱা হ'ব লাগে যি এমপ্লয়মেণ্ট ক্ৰিয়েট কৰে, যে নিবনুৱা সমস্যাটো সমাধান কৰে। কাৰ্বি আংলঙত যে 18,000 বিঘাত য'ত 23টা গাঁও আছে, তাত মানুহবোৰ খেতি কৰে আৰু অলপ বেলেগ বেলেগ ধৰণৰ খেতি কৰে, চেট্ৰনালা খেতি কৰে। এতিয়া ছ'লাৰ প্লাণ্ট আহিব, ছ'লাৰ ইঞ্জিনিয়াৰ লাগিব। এই 23টা গাঁৱৰ ভিতৰত কিমান মানুহ হ'ব কওকচোন? 20,000 কোনোবা কয়, কিমান হ'ব? 20,000 ধৰি লওঁ, এটা গাঁৱত 1,000কৈ ধৰি লওঁ। এই 20,000 মানুহবোৰ কিমানে ছ'লাৰ প্লাণ্টত চাকৰি পাব? মোৰ ইণ্ডাষ্ট্ৰী পলিচি বা আমাৰ কংগ্ৰেছ ইণ্ডাষ্ট্ৰী পলিচি হৈছে, বা যি ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে, এমপ্লয়মেণ্ট ফ'কাছ, স্মল মাইক্ৰ' মিডিয়াম ফ'কাছ। এতিয়া তাত এগ্ৰ' ক্লাষ্টাৰ হ'ব নোৱাৰে নেকি? যদি তাত এটা চেট্ৰনালা ক্লাষ্টাৰ হয়, তেতিয়া বহুত আমি মানুহবোৰৰ আমি ডিছপ্লেচ নকৰিলোঁ, তেওঁলোকৰ নিজৰ মাটি তেওঁলোকৰ চিট্ৰনালা খেতি কৰিলোঁ। আমি ট্ৰেইনিং ইহঁতক দি চিট্ৰনালা এক্সট্ৰেক্ট কেনেকৈ ক'ব পাৰে, আমি সৰু সৰু মাইক্ৰ' প্লাণ্ট বহাই আমি সেই চিট্ৰনালা এক্সট্ৰেক্টটো লৈ যদি দৰৱত কোম্পানীক দিব লাগে, ফাৰ্মাচিউটিকেল কোম্পানীক, বা যদি কিবা বেলেগ কেমিকেল কোম্পানী দিব লাগে, আমি তেনেকুৱা এটা ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ, যি একদম মানে স্থানীয় মানুহৰ পৰম্পৰাগতভাৱে যি কৰি আছে তেওঁলোকক আমি আগুৱাই লৈ গৈছোঁ। এইটোতো একদম মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইণ্ডাষ্ট্ৰী পলিচিটো কিমান এতিয়া নিবনুৱা সমস্যাই বাঢ়িব? সিহঁতৰ ডিছপ্লেচে কৰিলে, আমি ডিছপ্লেচ কৰিবলৈ বিচাৰোঁ নহয়। আমাৰ কংগ্ৰেছৰ ইণ্ডাষ্ট্ৰী পলিচি হ'ল যে স্থানীয় মানুহৰ যি তাত লোকেল তাত যি ইণ্ডাষ্ট্ৰী হ'ব পাৰে, ইহঁতক প্ৰাথমিকতা দিয়া। তাত আজি বেম্বু হয়, আমি বেম্বু পাৰ্ক ক'ব পাৰোঁ, আৰু বেম্বু লৈ কিমান আমি তাত আৰু বেম্বু ক্লাষ্টাৰ ক'ব পাৰোঁ। যে এইখিনি যে ইমান ইউনিয়ন গভৰ্ণমেণ্টৰ আঁচনিবোৰ যে আছে, বেম্বু পাৰ্ক, ফুড প্ৰচেছিং ক্লাষ্টাৰ, এইখিনি তেওঁলোকে কিয় নকৰে? জিঞ্জাৰ ক্লাষ্টাৰ, এইবোৰ চব কাম কিয় নকৰে? ডাঙৰ ক্লাষ্টাৰ এটা কিয় নকৰে? চ' তেওঁলোকে মাত্ৰ আদানীক দিবলৈ বিচাৰে। এই ধৰণৰ ক্ৰনি কেপিটেলিজম হ'লে এই আদানী আম্বানী আৰু ধনী হৈ থাকিব,
আৰু আমাৰ স্থানীয় মানুহবোৰ তেওঁলোকৰ মাটি যাব, ঘৰ যাব, ক'ত যাব তেওঁলোকে নিজে নাজানে। তেওঁলোকৰ ফিউচাৰ আনচাৰ্টেন হৈ থাকে। পাৱাৰৰ আজি চিটুৱেশ্যন কি আপুনি কওক, পাৱাৰ চিটুৱেশ্যনটো কি? আৰু পাৱাৰটো এটা ষ্টেটে পাৰ্চেজো কৰিব পাৰে। আৰু চ'লাৰ পাৱাৰ পৰা যে পাৱাৰ জেনেৰেট হ'ব, এইটো গ্ৰিডত যাব নে ক'ত যাব, এইখিনিতো একো কথাই যোৱা নাই। পাৱাৰ পলিচি কি? মই ভাল পাইছোঁ। আই এম ভেৰি হেপী টু হেভ এ ডিছকাশ্যন অন পাৱাৰ। বাট পাৱাৰটো আজি তেওঁলোকে যে ইম্পৰ্ট কৰিব পাৰে, পাৰ্চেজ কৰিব পাৰে। আৰু পাৱাৰ প্ৰজেক্ট বহাবলৈও হ'লেও এনেকুৱা মাটি ল'ব পাৰে য'ত তাত খেতি হোৱা নাই, বা স্থানীয় মানুহৰ লগত যদি লেণ্ড ল'বলৈ বিচাৰে তো ৰুলছ এণ্ড ৰেগুলেশ্যনছ ফ'ল' কৰক। মই পুনৰবাৰ কৈছোঁ, ট্ৰাইবেল কাউন্সিলত মাটি লোৱা সহজ, এনেকৈ মানুহকে মাটি দিয়া নাই, গোটেই নিয়ন্ত্ৰণে কৰিছে কাউন্সিলে। নহ'লে এইখিনি কাম বেলেগ জিলাত কিয় কৰা নাই? ডিমা হাছাও, কোকৰাঝাৰ, কাৰ্বি আংলঙতে কিয়? মাটি বেলেগ ঠাইত নাই নেকি? ইয়াত মাটি লোৱা বেছি সহজ, যিহেতু কাউন্সিল দুৰ্বল, ৰাইজৰ লগত বিশ্বাসঘাতক কৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত আঁঠুকাঢ়ি তেওঁ যি কয় কৰিবলৈ প্ৰস্তুত হৈ আছে। গৰিহণা দিছোঁ। আমি যেতিয়া যোৰহাটলৈ আহিছিলোঁ, এগৰাকী মহিলা সাংবাদিক আমাৰ ভিৰৰ মাজত যথেষ্ট অসুবিধা পাইছে। আমি লগে লগে আমি ক্ষমা বিচাৰিলোঁ। সেই সাংবাদিকগৰাকীৰ ওচৰত আমাৰ এটা জিলা কংগ্ৰেছৰ টীম গ'ল, কথাখিনি পাতিলোঁ। হ'ব পাৰে কেতিয়াবা ভিৰত হৈ যায়, আমি লগে লগে আমি ক্ষমা বিচাৰিলোঁ। কিন্তু আজি আমি যেতিয়া মুখ্যমন্ত্ৰীয়ে ক'ব, যেতিয়া মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক সন্মান নকৰে, তেতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া যি সাংবাদিকজনক ভাল নাপায় সেইজনক জেললৈ পঠাই দিয়ে, এপেক্স বেংকৰ কেলেংকাৰী, যেতিয়া তেওঁ ঘনিষ্ঠ মন্ত্ৰীয়ে যেতিয়া সাংবাদিকক সম্বোধন কৰোঁতে কয় তোমালোকে তলৰ মানুহ, এতিয়া নেতৃত্বৰ এনেকুৱা এটা চিন্তাধাৰা আছে, তাত নিশ্চয় সাংবাদিকসকলৰ এই চিন্তাধাৰা প্ৰত্যেক অঞ্চলত, প্ৰত্যেক জিলাত, প্ৰত্যেক বিজেপি কাৰ্যালয়ৰ ভিতৰত সোমাব। যদি নেতৃত্ব সাংবাদিকসকলৰ প্ৰতি এটা সন্মান সহকাৰে তেওঁলোকৰ লগত কথা পাতে, এইটোৰ মালিক কোন, মালিকৰ লগতে পাতিম মই, এই ধৰণৰ কথাবোৰ যে এৰি দিয়ে, আমাৰ লোকতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰে, তেতিয়া অট'মেটিকলি ভাল হৈ যাব। এই আমি গৰিহণা দিছোঁ। আৰু এই ভুল হৈছে, যিহেতু এই মাইণ্ডছেট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চবকে শিকাই দিছে। মন ক'ব পাৰে সাংবাদিকে এতিয়া আৰক্ষীৰ ওপৰত তেওঁলোকে মাৰপিট কৰিছে, নগাঁও আৰক্ষীৰ ওপৰত মাৰপিট কৰিছে, আৰু তেওঁলোকক এনে এক মাহ ধৰিব পৰাই নাই। আৰু গোলাঘাটত এজন যুৱকে প্লাষ্টিক বটল দলিয়ালে, একদম মানে চিৰিয়াছ কেছ লগাই দিছে। আৰু যিসকলে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছে, তেওঁ গানটো কাঢ়ি লৈ যাবলৈ বিচাৰিছে, তেওঁৰ ওপৰত কি কেছ লগাইছে? এতিয়া এয়া হ'ল মাইণ্ডছেট। নিশ্চয় আজি এনেকুৱা এটা অৰাজকতাৰ সৃষ্টি হৈছে, যাৰ ফলত বেছিভাগ মানুহ আজি অহা বিধানসভা নিৰ্বাচনত পৰিৱৰ্তন বিচাৰে। নিজে অলপ তদন্ত কৰক, কিমান জিলাত এই VGR PGR মাটিত বিজেপি লিডাৰে দখল কৰিছে, খবৰ লওক। বিভিন্ন জিলাত উজনি অসমত মই কৈছোঁ, আৰু মই আমাৰ আজি ভালে আপুনি সুধিলে, মই জিলা কংগ্ৰেছৰ আমাক সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ প্ৰদেশ কংগ্ৰেছক অৱগত কৰাওক যে প্ৰত্যেক জিলাত কিমান VGR মাটিত বিজেপি দলৰ নেতা, মন্ত্ৰী, বিধায়ক, পালি নেতাই নিজে দখল কৰি ৰাখিছে, বাউণ্ডৰী ৱাল মাৰি দিছে। এতিয়া বহুতে আপোনালোকে এনেকৈ কৈ আছে,
নিজে জানে তো এয়া হ'ল বৰ্তমান চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাতি মাটি ভেটি প্ৰতি তেখেতৰ শ্ৰদ্ধা যে বিজিআৰ বিজেপি নেতা দখল কৰিব পাৰে আৰু কোনোবা যদি অসমীয়া জীয়ৰী মাত্ৰ এদিনৰ সময় বিচাৰিছে যে মই কঠীয়া পাৰি থৈছোঁ মোক এদিনৰ সময় দিয়ক এই এদিনৰ সময় তেওঁলোকৰ দিবলৈ হৃদয়ত স্থান নাই এই নিষ্ঠুৰ চৰকাৰ আৰু বেছিদিন নাথাকে আৰু বাকী গৰুখুটিটো আমি দেখিলোৱে মানুহখিনি উচ্ছেদ কৰি 300 গৰু আনি এই 300 গৰু তেওঁলোকে বহাব নোৱাৰিলে এই 300 কোটি টকা ক'ত গ'ল সবটো তেওঁলোকে ডাঙৰ স্কেম হৈছে আমিতো গৰুখুটি সন্দৰ্ভত আমি আজি তাৰিখত CBI স্কেম আমি দাবী জনাইছোঁ এয়া হ'ল তেওঁলোকৰ মই কৈছোঁ না এখন চৰকাৰ ৰিয়েল এষ্টেট ব্ৰকাৰ মাটি লাগে বসুন্ধৰা যোগেদি মানুহক মাটি দিব পৰা নাই কিন্তু গম পাই গৈছে ইয়াত মই ইয়াত বিজেপি নেতাক দিব পাৰোঁ তাত মই নিজৰ ৰিজৰ্ট বনাব পাৰোঁ তাত ইটালিয়ান ঘৰ বনাব পাৰোঁ তাত আমি আদানীক দিব পাৰোঁ এয়া হৈছে বসুন্ধৰাৰ কাম ৰিয়েল এষ্টেট ব্ৰকাৰ ইয়াত মই মেঘালয়ক দি দিম নিজৰ ইচ্ছামতে আৰু অসমৰ গোটেই আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ খিলঞ্জীয়া মানুহৰ মাটি নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধন্যবাদ নমস্কাৰ আজি এই বিশেষ সংবাদমেলত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভা নেত্ৰী ৰজনীনা তিৰ্কী ডাঙৰীয়ানী আৰু উপস্থিত আছে জিলা কংগ্ৰেছৰ সভাপতি বিদ্যা সিং ৰংপি ডাঙৰীয়া আৰু উপস্থিত আছে আমাৰ দলৰ